তো বলক আজি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ লখিমপুৰ জিলাৰ পমুলা অঞ্চলত স্থিত এটা শতজান পক্ষী উদ্যানৰ ফালে আমি আগবাঢ়ি গৈ আছোঁ। চ' এটা অতজান পক্ষী উদ্যানটো হৈছে ইংলিছত ৱেটলেণ্ডছ বুলিও ধৰা হয়। গতিকে ৱেটলেণ্ডছ মানে কি তাৰ আগতে আমি ৱেটলেণ্ডছৰ বিষয়ে জনাটো খুব দৰকাৰ। গতিকে মই এক্সপ্লেইন কৰিব গৈ আছোঁ যে ৱেটলেণ্ডছ কি। যিহেতু বৰ্তমান মই CBCS থাৰ্ড চেমৰ বটানী অনাৰ্ছ কৰি আছোঁ। চ' মোৰ জেনেৰিক হিচাপে আছে মোৰ জুলজিত মোৰ ছাবজেক্টটো হৈছে একুৱেটিক বায়'লজি। এই চিলেবাছত মোৰ এটা প্ৰেক্টিকেল বা প্ৰজেক্ট এটা আছে। এই প্ৰজেক্টটো আছে ষ্টাডি অফ দ্য ৱেটলেণ্ডছ ইক'চিষ্টেম। তাৰ সম্পৰ্কে আমি ষ্টাডি কৰিবলৈ গৈ আছিলোঁ, ষ্টাডি কৰিবলৈ যোৱা নাই, কিন্তু তাৰ আগতে এটা প্ৰজেক্ট ৰিপৰ্টটো বনাবলৈ এই প্লেচটো চাবলৈ গৈ আছিলোঁ। ৱেটলেণ্ডছটোৱে আমাৰ লখিমপুৰত এটা অতজানটো পৰে। এয়ে আমি চাবলৈ গৈছিলোঁ। মোৰ সৈতে আছিলে বিশ্বজিত দাস এণ্ড বাবেশ টাইট আৰু মই তপন পাইং। চ' আমি গৈ আছোঁ এটা ৱেটলেণ্ডছৰ ফালে। ৱেটলেণ্ডছ বুলি ক'লে প্ৰকৃততে এটা জল আৰু স্থলচৰ মাজত অনিৰ্দিষ্ট এলেকা বুলিও ধৰিব পাৰি। ৱেটলেণ্ডছৰ পৰিৱেশ পৰিস্থিতি তন্ত্ৰ এক উপাদানৰ হয়। যদি ৱেটলেণ্ডছ বুলি কওঁ, ৱেটলেণ্ডছ বুলি ক'লে এটা বিশাল জলভূমি আৰু স্থলচৰ মাজত এটা অনিশ্চিত অঞ্চল বুলি ক'ব পাৰি। বাৰমাহে এটা কোনো ঋতুৰ মাজত বা জলবায়ুৰ মাজতো সদায় সেই পানীতে থাকে আৰু পানীৰ অংশটো থাকে। তাত কিছু পৰিমাণে জলাশয় হৈ থাকে, তাত অকল বীজে থাকে, তাত কোনো পানী শুকাই নাযায়, সদায় পানী থাকে। চ' ইয়াক আমি ৱেটলেণ্ডছ বুলি কোৱা হয়। আৰু ৱেটলেণ্ডছত কিছুমান প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান প্লেংটন পোৱা যায়, ফাইটোপ্লেংটন পোৱা যায়। আৰু কিছুমান তাত ৱেটলেণ্ডছৰ দুটা কি বুলি কয় কুল বুলি ক'ব পাৰিছে। পাওনা বায়'টা পোৱা যায়। বায়'টাত কিছুমান আছে ফ্ল'ৰা বুলি ক'লে কিছুমান তাত কিছুমান উদ্ভিদ যেনে পদুম ফুল, বেতফুল আদি বিভিন্ন ধৰণৰ অন্তৰ্ভুক্ত কৰা হয় ফ্ল'ৰাত। আনহাতে যদি পাওনা বুলি ক'লে পাওনাত এই ৱেটলেণ্ডছত যিমান জীৱ জন্তু, মাছকে ধৰি বা কিছুমান বন্য প্ৰাণী, জীৱ জন্তু, চৰাই চিৰিকটিকে ধৰি বিভিন্ন ধৰণৰ জীৱ জন্তুকে পাওনাত অন্তৰ্ভুক্ত কৰা হয়। চ' আমি তাৰ এই ৱেটলেণ্ডছত বা অতজান বাৰ্ড চেংচুৰীত আমি কিছুমান ভেৰাইটিছত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি বা কিছুমান প্লেংটন বা কিছুমান পাওনা বা কিছুমান ফ্ল'ৰাৰ ওপৰত প্ৰজেক্ট ৰিপৰ্ট কৰিব লাগে। চ' আমি তাৰ আগত যোৱাৰ আগতে গ্ৰুপ কেলি বা কলেজৰ ফালৰ পৰা বা আমাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা যাব লাগিব এইকাৰণে আমি তিনিজনে মিলি প্ৰথমে চাই লওঁ প্লেচটো কেনেকুৱা বা প্লেচটো কেনেধৰণৰ বা কি প্ৰজাতিৰ চৰাই চিৰিকটি পোৱা যায় বা কেনেকুৱা টাইপৰ প্লেন পোৱা যায়, এইবিলাক প্ৰথমে আমি গৈ চাবলগীয়া হৈছোঁ। চাইছোঁ আৰু গতিকে ফ্ৰী টাইমত। ফাইনেলি আমি অতজান আহি পাইছোঁহি। আমাৰ লগত গৈ থাকক। ইয়াত অকল এখন পকা কুটিৰে এটা বাউণ্ডাৰী বান্ধি দিয়া হৈছে, যেনেকৈ আমি বৰ্ডাৰত থাকোঁ ঠিক তেনেদৰে ইয়াতো এটা কুটি দিয়া হৈছে, যাতে ইয়াৰ মাজত যদি চৰাই চিৰিকটিবোৰ যাতে হুলস্থুল বা কিছু অসুবিধা নাপায় তাৰ বাবেই।
এদিন গৈছিলোঁ কিন্তু মানে ইয়াত কিবা সম্পূৰ্ণভাৱে পূৰা মানে কি ক্লিয়াৰিফিকেশ্যনটো নাছিলে তেতিয়া। লাগিছে কিন্তু আমি ইয়াৰ পৰা পানী তুলি নিবগৈ লাগিব। পানী তাত কি আমি অকল প্ৰজেক্টটোৱে লিখিব লাগে, পানী তুলিব নালাগে। আমি কিবা টেষ্ট টিউবত নালাগে। এইটোক আমি কোনটো নহয়, এইটো যেতিয়া আমি গংগা যাম বা কি তাত এইটো কেঞ্চেল কৰিছিলোঁ। এইটো কৰিব লাগিছিলে কিন্তু আমাৰ মানে অৰ্ণামেণ্টছ নাই, মানে টিউবাৰিটি বুলি কিবা এটা মেজাৰমেণ্টটো নাই। চ' আমি এইটো মানে কেঞ্চেল কৰিলোঁ, মানে ছাৰটোৱে কৈছে এইকাৰণে আমি ইয়াত অকল ৰিপৰ্টটো বনাব লাগে। একো নহয় দিয়ক, আমি ৰিপৰ্টটো বনাম তাতে মেজাৰমেণ্ট কিন্তু নলেজৰ কাৰণে এইটো কৰিব লাগিছিলে। কিন্তু চৰাই চিৰিকটি কিমান আছে, বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াতে আপোনালোকে দেখিবলৈ পাব। সৰুখিনি বহুত দূৰলৈকে দেখিছে, বহুত দূৰ দূৰণিলৈকে চৰাই, চৰাই হুলস্থুল নকৰিবি হা। হুলস্থুল কৰিবলৈ কেলৈ দিয়া নাই, কাৰণ ইয়াত বিভিন্ন ধৰণৰ কি চৰাই চিৰিকটি যাতে ইহঁতৰ কাৰণে ডিষ্টাৰ্ব নহয়। একো নহয়, ইয়াৰ অট'জানৰ কিবা চাউণ্ডটো অলপ আমি ৰাউণ্ড মাৰোঁ, কি কয়? অ'কে, Let's go. তাৰপৰা কবিতা এটি লিখি দিবি, কবিতা এটি লিখি দিবি ৱেটলেণ্ডছৰ ওপৰত। বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াতে আছে। এটা সুন্দৰ পৰিৱেশ। এইখিনি কি চৰাই? নামটো নাজানো, তাৰ মানে এইবিলাকেতো আমি ৰিচাৰ্চ কৰিব লাগিব, মানে প্ৰজেক্টটো বনাব লাগিব। তাত বিভিন্ন ধৰণৰ কিছুমান মটীয়া ব্ৰাউন কালাৰৰ এটা চৰাই আছে, কিছুমান আৱৰ নিচিনা। কালি মই ফটো এটা দেখিছিলোঁ, মানে বহুত ভাল লাগে কিবা। এইটো নহয়, এইটো নিউ জেনেৰেশ্যন বোলে 300 বছৰ পিছতে এইবিলাক মানে কি 120 ইয়াৰ্ছ পিছতে মানে এইবিলাক আহে বুলি কৈছে। মানে ভালকৈ আপোনালোকক দেখুৱাবই পৰা নাই, কাৰণ আমাৰ এই মোবাইলৰ কোৱালিটি ইমানেই বেয়া নহয়। কি ক'ম আৰু, আমাৰ তপন দা ভিডিঅ' শ্বুটত ব্যস্ত মই দেখিছে। জুই তপন দা, তুমি জুই। আই এম অলৱেজ ফায়াৰ। মাই গড, পুৰা চৰাইবোৰ পুৰা কিবা গান গাই আছে বে। তাত লিখা আছে দেখোন, তাত গাড়ী চাড়ী কিবা যাব নালাগে। কি মানুহ বে, নাই এইবিলাকতো অলপ বিৰোধ কাম কৰিছে। কৈছে মানুহ হিচাপে এইবিলাক ভাবিব লাগে। মানুহ আছে, কেলৈ ইয়াত বাইক চলাব লাগে? চলাবলৈ দিছে কেলৈ? এনে লিখিছে যে, মই কি ক'ম আৰু। সেইকাৰণে আমাৰ অসমৰ উন্নতি নাই। এইটোৱে আৰু, যি আছে তাকো খেদি পঠাইছেগৈ। কি কয়? কি ক'ম, ভালেই লাগিছে এনেকুৱা বন পক্ষীবিলাক বা বনৰীয়া জন্তু হওক বা গছ গছনি হওক সংৰক্ষণ কৰিব লাগে। আৰু যথেষ্ট নকয় সংৰক্ষণ কৰা দেখা গৈছে, তো ভালেই লাগিছে।
ইমানখিনি আজিকালি বন্যপ্ৰাণী পোৱা নাযায়, য'তে ত'তে পোৱা নাযায়, বহুত বিলুপ্ত হৈছে। বিশেষকৈ মানুহবিলাকৰ কাৰণেই বিলুপ্ত হৈছে এইবিলাক। কিছুমানে মাৰি খায়, কিবা কৰে। তো সংৰক্ষণ কৰক। আৰু আমাৰ সতজান ন সতজান কি বুলি কয় সতজান পক্ষী উদ্যানৰ সমূহ কৰ্তব্যৰত কিয় বোধায়ে কৰ্মকৰ্তাসকললৈ মই অনুৰোধ জনাব বিচাৰিছোঁ যে আৰু তেওঁলোকে সংৰক্ষণ কৰক। একচুৱেলি আমি দেখিছোঁ এই ৰাস্তাটো এই ৰাস্তাইদি তাত লিখা আছে, এইটো নটিচ দিয়া আছে, তাত ৱাৰ্ণিং দিয়া আছে কি ইয়াত হুলস্থুল নকৰিবৰ কাৰণে আৰু যান বাহন নিষেধাজ্ঞা দিয়া আছে। ইয়াতে এতিয়া আমি হ'লেও অহা যোৱা কৰি আছে তেওঁলোকে। সতজান পক্ষী উদ্যানৰ সমূহ কৰ্মীসকলে তেওঁলোকে যথেষ্ট আৰু কঠোৰ কৰক। ইয়াৰ পৰা যান বাহনবিলাক অহা যোৱা কৰাটো নিষেধ কৰক। তাকে কয় বাই বাই। তো এতিয়া আমি আমাৰ অতজান কিবা বাৰ্ড চেঞ্চুৰীক আমি বিদায় দিম, কাৰণ আৰু নেক্সট টাইম আমি প্ৰজেক্টৰ ওপৰত। চ' আমি বৰ্তমানে ইয়াৰ প্লেচটো চাই লৈছোঁ। প্ৰজেক্টত আহোঁতে আমি আপোনালোকক গোটেই চৰাইখিনি আমি প্ৰজাতিৰ পৰা ধৰি যিখিনি আছে ইয়াতে কেনেধৰণৰ প্ৰজাতি আছে, কোন প্ৰজাতিৰ চৰাই ইয়াতে বাসস্থান মানে বাস কৰিছে, তো সেইখিনি আমি ধুনীয়াকৈ বিতংভাৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ক'বলৈ চেষ্টা কৰিম, দেখাই দিম, টেনশ্যন। তো এতিয়া ফাইনেলি আমি এতিয়া বাইকত উঠিম আৰু ইতিমধ্যে বহিলে আমাৰ বিশ্বজিৎ গাম। তো আজিৰ কাৰণে আমি ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ববেশ টাইট আৰু বিশ্বজিৎ দাস আৰু তপন পাঙৰ আজিৰ ভিডিঅ'টো সিমানতেই সমাপ্ত। গতিকে ধন্যবাদ।